নমস্কাৰ মই আজি আপোনালোকৰ লগত দন্ত চিকিৎসা বিজ্ঞানৰ ওপৰত কিছু কথা চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। দন্ত চিকিৎসা বিজ্ঞান যাক আমি ইংৰাজীত ডেন্টিষ্ট্ৰি বুলি কওঁ। দন্ত চিকিৎসা বিজ্ঞান অকল দাঁতৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি দাঁতৰ লগত সাঙুৰি যিখিনি আমাৰ মেক্সিলোফেচিয়েল ৰিজন থাকে মুখ গহ্বৰ চাউণ্ডিং গোটেই এৰিয়াকে সাঙুৰি ডেন্টিষ্ট্ৰি বা দন্ত চিকিৎসা বিজ্ঞান বুলি কোৱা হয়। দন্ত চিকিৎসা বিজ্ঞান সাধাৰণতে এনেকুৱা নহয় যে অকল পাৰ্টিকুলাৰ দাঁতৰ লগতে জড়িত এনেকুৱা নহয়। দাঁতৰ লগত যেনেকে মুখ গহ্বৰৰ ভিতৰত হ'ব পৰা যিকোনো ৰোগ যেনে আপোনাৰ মুখৰ কেঞ্চাৰ, মুখৰ বিভিন্ন ধৰণৰ আলচাৰ ইত্যাদিৰ লগত বা গাম ৰিলেটেড যিকোনো ইছ্যু ইত্যাদিৰ লগত জড়িত সকলো চিকিৎসা পদ্ধতিকে দন্ত চিকিৎসা বিজ্ঞানৰ ভিতৰত ধৰা হয়। দন্ত চিকিৎসা বিজ্ঞান মানৱ সভ্যতা যিমান পুৰণি যেনেকে সভ্যতা বা মানৱতা যি ধৰণে বহু বছৰৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পুৰণি তেনেকুৱা ধৰণে দন্ত চিকিৎসা বিজ্ঞানো বহু বছৰ বা আগৰ সভ্যতাৰ লগত জড়িত। হিন্দু সভ্যতা যেনে আপোনাৰ হৰপ্পা সভ্যতাৰ দিনৰ পৰাই দন্ত চিকিৎসা বিজ্ঞান থকাটো প্ৰমাণ পোৱা গৈছে আৰু খ্ৰীষ্টপূৰ্ব ৭,০০০ বছৰ আগৰে পৰাই দন্ত চিকিৎসা বিজ্ঞানৰ আৰম্ভণি অনুমান পোৱা গৈছে। আৰু দন্ত চিকিৎসা বিজ্ঞানেই আপোনাৰ চিকিৎসা বিজ্ঞানৰ বিশেষীকৰণ কৰিছে বা প্ৰথম চিকিৎসা বিজ্ঞানৰ প্ৰথম আৰম্ভণি বুলি অনুমান কৰা হয়। গতিকে দন্ত চিকিৎসা বিজ্ঞানৰ এই বিশাল ক্ষেত্ৰখনত অকল দাঁতৰ লগতে ধৰক জড়িত হৈ থকা হয় এনেকুৱা নহয়। দাঁতৰ লগত সামঞ্জস্য থকা সকলোখিনি ক্ষেত্ৰকে ধৰক মুখ গহ্বৰ বা যিখিনি মেক্সিলোফেচিয়েল ৰিজন বা ক্ৰেনিঅফেচিয়েল ৰিজন ইত্যাদি সাঙুৰি দন্ত চিকিৎসা অধ্যয়নৰ ক্ষেত্ৰখন সাঙুৰি লৈছে। গতিকে দন্ত চিকিৎসা বিজ্ঞান ইমান পুৰণি চিকিৎসা বিজ্ঞান যাক মেডিকেল চায়েন্সৰ আৰম্ভণি বুলি কোৱা হয়। গতিকে সেই বিশাল ক্ষেত্ৰখনত আমি আপোনালোকক এটি সেৱা কৰিবৰ কাৰণে সুবিধা পায় যথেষ্ট নিজকে আমাৰ ভাল এটি ধৰক মনোভাৱ লৈ যিখিনি আমি সেৱা আগবঢ়াব পাৰিছোঁ গতিকে সেইখিনিক লৈ নিজকে ধন্য মানিছোঁ। গতিকে পৰৱৰ্তী শিতানত মই দন্ত চিকিৎসা বিজ্ঞানৰ ওপৰত আৰু কিছু তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম। আজিলৈ ইমানতে ধন্যবাদ।